মানুহগিলা ভাবাৰ দৰে নহয় বাপ। মানুহগিলা ভাবাৰ দৰে নহয় চব। তো গাইজ আমি বৰ্তমান অসমৰ পৰা কৈ আছোঁ আৰু আমাৰ অসমত যি এনেকুৱা এটা যে ঘটনা হ'ব আমি সপোনতো ভবা নাছিলোঁ। মানে আমাৰ অসমৰ এটা ক্ৰিয়েটৰ, আমাৰ অসমৰ এটা ডেইলি ভ্লগাৰ ৰাকেশ জুনিয়ৰ, মানে তেখেতৰ লগত এনেকুৱা হ'ব আমি সপোনতো ভবা নাছিলোঁ। মানে আমি তেওঁৰ ভিডিঅ' মোটামুটি 4-5 বছৰৰ পৰা চাই আছোঁ, ফুল ছাপোৰ্ট কৰিছোঁ ৰাকেশ দাক। কিন্তু ৰাকেশ দাৰ লগত যে এনেকুৱা হ'ব আমি ভাবাই নাছিলোঁ। মানে ইণ্ডিয়াৰ যিহেতু নাম্বাৰ 1 মানে ইউটিউবাৰ মিষ্টাৰ ইণ্ডিয়ান হেকাৰ, মানে গাইছ ৰাকেশ দাই জাষ্ট একবাৰ গৈছিল মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ ঘৰত। মানে ফেন গেলা বহুখিনি কমেণ্ট দি আছে বোলে মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ ঘৰত যাব লাগে। তো ৰাকেশ দানো কি জানে যে এনেকুৱা হ'ব। তো ৰাকেশ দাৰ লগত মানে ব্যৱহাৰটো ভাল কৰা নাই, মানে ৰাকেশ দাক ঠেইলে গেটৰ পৰা উলিয়াই দিছে। তো ৰাকেশ দাই কৈছে ভিডিঅ'ত বোলে মই এইটো জানোৱে বোলে মই লগ জি নাপাওঁ, কাৰণ ডাঙৰ ইউটিউবাৰ না। ৰাকেশ দাই মানে জাষ্ট ষ্টুডিঅ'টো দেখাবাক লাগি গৈছিল। তো ৰাকেশ দাই কি জানে এনেকুৱা যে হ'ব। তো অল ইণ্ডিয়া টুৰ কৰি আছে, অসমৰ কাৰণে ইমানখিনি ভিডিঅ' বনাই আছে, ডেইলি ভ্লগ দি আছে। এই ডেইলি ভ্লগ দিয়াটো সহজ কথা নহয়, আমিও জানো, আমিও এটা সৰু সৰু ইউটিউবাৰ। কিন্তু ৰাকেশ জুনিয়ৰ লগত যে না হ'ব আমি ভবাই নাছিলোঁ। মানুহগিলা ভাবাৰ দৰে নহয় চব। দিলদাস ভাই নাই, মিষ্টাৰ ইণ্ডিয়ান হেকাৰ চবে বিচাৰি আছিল ভিডিঅ'। তো আমিও এটা সৰু সৰু ক্ৰিয়েটৰ, তো আমিও ভিডিঅ' বনাওঁ। কিন্তু ৰাকেশ দা অসমৰ কাৰণে বহুখিনি অসমৰ মানে বহুত উঠাই দি আছে। তো মিষ্টাৰ ইণ্ডিয়ান হেকাৰ হ'ব পাৰে ডাঙৰ ইউটিউবাৰ, কিন্তু ব্যৱহাৰখিনি যি মেইন কথা এইখিনি কিন্তু জানিব লাগে। লৈ গৈছি বিদ্যালয়ৰ লগত চাহ তই কিন্তু ভিডিঅ' কৰিছিলোঁ বোলে আসাম সে আছে ফাৰুক নেই বাতা সেইগিলা কৈছে। ইমান দূৰৰ পৰা আছে কৈ ফাৰুক নাপায় ভিডিঅ' ডিলিট কৰ, চিকিউৰিটি আছে বোলে টাইট মানে প্ৰাইভেচি আছে। এনে কান্দা নলয়, সিহঁতৰ কান্দা এনে নলওঁ কেতিয়াও। এনেকুৱা এটা হিউমিলেশ্যন ফেচ কৰিছোঁ মই, একচেপ্ট কৰিব নোৱাৰি। চবেই ভিডিঅ'টো চবেই মানে মোক যদি কোনোবা বেয়াও পায় ষ্টেটাছ ৰাখোঁ গম পাই যায় যাতে মিষ্টাৰ ইণ্ডিয়ান হেকাৰে পায় এই ভিডিঅ'টো। মোক সেইটো লাগে কেৱল। মই থাকবো ৰাজস্থানত, জাগা চাই ভাল পাইছোঁ কিন্তু এই তো গাইছ আপোনালোকে চাব পাৰে মানে ৰাকেশ জুনিয়ৰৰ কাৰণে মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ কমেণ্ট বক্স ভৰ্তি হৈ গৈছে। তো গাইছ আপোনালোকেও মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ লাষ্ট ভিডিঅ'ত যায় এটা কমেণ্ট দি দিয়ক ৰাকেশ দাৰ কাৰণে, আমাৰ অসমৰ কাৰণে। ৰাকেশ দাৰ কাৰণে আমাক জাষ্টিচ লাগে। এটা ডাঙৰ ইউটিউবাৰে সৰু ক্ৰিয়েটৰ এটাক সন্মান দিব লাগে সেইটো নাজানে।